मानास विधानसभा बियाबाव जुजिनो थाखाय साखाफारा बीपीएफनि दैदेनगिरि दीपक कलिताया एसजेपीनि गागि दैदेनगिरि दीपक कलिताया बीपीएफआव जयनिं जानायनि उनाव मानास विधानसभायाव गेलेनो थाखाय जानजि खाफ्रादों। मानास महा उत्सवआव बीपीएफनि दैदेनगिरि दीपक कुमार कलिताया बाहागो लानानै खौरांनि गेजेरजों फोरमायदों। फैबाय थानाय विधानसभा बिसायख'थिखौ लानानै जानजि खाफ्रादों बीपीएफनि दैदेनगिरिया। 41 नं मानास विधानसभा समितियाव बीपीएफ दोलोनिफ्राय बिजाथि दाबिगिरि महरै बाहागो लागोन दीपक कुमार कलिताया। हाग्रामा महिलारिनि सायाव आबुं फोथायनाय दं होननानै फोरमायदों दीपक कुमार कलिताया। मानास विधानसभा बिसायख'थिनि थाखाय साखाफारा दीपक कुमार कलिताया। मोनाबिलियाव मानास महा उत्सवआव नुजाथिनानै बे बिबुंथिखौ लाखिदों दीपक कुमार कलिताया। मानास महा उत्सवनि माखासे हाबाफारिफोर मावफुंनानै गोजोननाय मोननायखौ फोरमायदों बीपीएफनि दैदेनगिरि दीपक कुमार कलिताया। বৰ ধুনীয়া। মই মানাস উৎসৱৰ প্ৰথম বছৰৰ পৰাই ৰেগুলাৰ আহি আছোঁ। যোৱা বছৰ আহিছিলোঁ, তাৰ আগৰ বছৰো আহিছোঁ, এই বছৰো আহিলোঁ। এই বছৰ মোক কমিটি আমন্ত্ৰণ কৰি ইয়ালৈকে মাতি আনি অকণমান দুই এষাৰ ক'বৰ কাৰণে সুবিধা দিলে, বন্তি প্ৰজ্বলনৰ সুবিধা দিলে। তাৰ কাৰণে মই গোটেই সমিতিৰ লগতে সভাপতি আৰু সম্পাদকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ বহুত ভাল লাগিছে, সুভাষ তিৰ্কী ডাঙৰীয়াই মোক সেইদিনাখন ফোন কৰি কৈছে যে যেনে তেনে 28 তাৰিখৰ প্ৰগ্ৰেম আপুনি এটেণ্ড কৰিব লাগে আৰু আমি এইখিনি সুবিধা ৰাখিছোঁ। তেওঁক মই পাৰ্চনেলিভাৱে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভাল লাগিছে, এইখিনি মই কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। যেহেতু আপুনি বিপিএফ দলত যোগদান কৰিছে, নিৰ্বাচন প্ৰায় সমাগত, হয়, আমি গম পাইছোঁ যে মানাস সমষ্টিৰ পৰা আপুনি এইবাৰ বিপিএফ দলৰ পৰা চিন্তা চৰ্চা কৰিছে, কি ক'ব? চাওক, মই এটা ৰাজনৈতিক দলত আছোঁ, নিশ্চয় আশা বহুত আছে। আশা কৰিছোঁ পাৰ্টীয়ে মোক টিকট দিব, হাগ্ৰামাচাৰৰ ওপৰত মোৰ বিশ্বাস আছে। সেইটো ভাবি পেলাই মই সমষ্টিত কাম কৰি আছোঁ আৰু যদি মোক টিকট দিয়ে মই বিপুল ভোটত জয় হ'ম।